নৱেম্বৰৰ প্ৰথম সপ্তাহত ঘোষণা হ'ব তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল 4 অথবা 5 নৱেম্বৰত তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা ঘোষণা কৰা হ'ব 13,141টা পদৰ নিযুক্তিৰ ফলাফল এই নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈছিল 6,71,805 জন প্ৰাৰ্থী 2023 চনৰ আৰম্ভণিতে সম্পূৰ্ণ হ'ব নিযুক্তি প্ৰক্ৰিয়াও আৰু এই ফলাফল ঘোষণাৰ বাবে ইতিমধ্যে সেৱা সাজু হৈছে শীঘ্ৰেই সেৱাই মুকলি কৰিব ফলাফল ঘোষণাৰ ৱেবছাইট গতিকে নৱেম্বৰৰ প্ৰথম সপ্তাহতে তৃতীয় বৰ্গৰ নিযুক্তিৰ ফলাফল ঘোষণা কৰা হ'ব কিয়া প্ৰায় চূড়ান্ত হৈছে দুটা তাৰিখও ধাৰ্য কৰা হৈছে 4 অথবা 5 নৱেম্বৰ বিশেষ কেতবোৰ ৱেবছাইট জনোৱা হ'ব সেই ৱেবছাইট সমূহত আপোনালোকে ফলাফল পাব 13,141টা পদৰ নিযুক্তি 13,141টা যদিও প্ৰাৰ্থী যথেষ্ট আছিল 6,71,805 জন প্ৰাৰ্থী আছিল 13,000 ওপৰৰ নিযুক্তি লাভ কৰিব এই মুহূৰ্তত আমি সেই ভাল খবৰ আপোনালোকক দিছো আৰু যিসকলে ফলাফল পাব তেওঁলোকে 2023 চনৰ আৰম্ভণিতেই চাকৰিও পাব